নমস্কাৰ সকলোকে মই অন্যতাক ক'বলৈ আপোনালোকক সকলোকে স্বাগতম আৰু আপোনালোকে অসমত দেখিয়ে আছে অসমৰ কি পৰিস্থিতি আৰু বৰ্তমান আছোঁ এয়া খৰাহাটত আৰু এয়া আমাৰ গোটেইখিনি লগৰ বুলি ক'ব পাৰে আপোনালোকে লগৰ বুলি দাদা হয় লগৰ চবেই মিলি পিনি আমি কিবা এটা অকণমান কৰোঁ বুলি ভাবিলোঁ আৰু সেইফালে দেখিছে এখন গাড়ী আছে আৰু এইফালে এখন গাড়ী আছে আৰু এখন তাত আমি আছোঁ এইকেইটা আৰু এতিয়া আমি গৈ আছোঁ খামুনাৰ ফালে চ' এইফালে দেখিব পাৰে আপোনালোকে ইয়াতে মানুহসকলে আছে চ' অকণমান আমি ভিতৰলৈ যাম বুলি ভাবিছোঁ ত' আজি আপোনালোকক অলপ দেখুৱাম বুলি ভাবিলোঁ ত' ব'লক আজি ভিডিঅ'টো আৰম্ভ কৰি পেলাওঁ ৰাস্তা দেখিছে আপোনালোকৰ কি লেভেলৰ হোট নেকি বহুত প্ৰাইচ বহুত হোট মানে লৈ গৈছে আৰু ভৰিটো ভিডিঅ'ত নাই দেখা হ'ব পাৰে কিন্তু অঁ কোৱা ক'ত আছোঁ কৈ দিয়া অঁ চেনেলটো মই দেখাই আছোঁ আৰু মোৰ মানে মোবাইলটোকে হাৰি থাকিলে মোবাইলটো হাৰি গ'ল মোবাইলটো বিচাৰি পোৱা অকল পুৰা ফুটটো একদম কেনেকুৱা স্পীডত আহি আছে আৰু বহুত মানুহে ভাবিছে আমাৰ পানী কমিছে দেখিব পাৰে পানী কিমান এয়া ৰাইজসকল দেখি খুবেই বেয়া লাগিছে চাৰিওফালে কেৱল পানী মানুহে ঘৰ বাৰী খেতি সকলো হেৰুৱাইছে এই দৃশ্যবোৰ অকল কেমেৰাত ধৰা ছবি নহয় বহু পৰিয়ালৰ বাস্তৱ জীৱনৰ কষ্ট দেখিলোঁ মানুহে সহায় কৰি আছে চ' পুৰা পানী ৰাইজ এতিয়া বৰ্তমান আছোঁ খামন দলঙত এয়া আৰু এইফালে দেখিব পাৰে পুৰা ইয়ালৈকে পানী হৈ গৈছিলে ইয়ালৈকে মানে নহয় আৰু সেই ডখৰলৈকে চাব পাৰে এইফালে আপোনালোকে নিশ্চয় দেখিছে হপায় খেতিপথাৰ সকলো পানীৰ তলত কৃষকৰ বহু বছৰ জোৰা পৰিশ্ৰম কিছু মিনিটতে খতম হৈ গ'ল আৰু আপোনালোকে গম পাইছে হপায় গৰু ছাগলী সকলো জীৱ জন্তু লগতে মানুহো এই বানৰ বলি হ'ল আৰু এই দৃশ্যবোৰ দেখিলে সঁচাকৈ বুকুখন বিষাই উঠে এয়া ৰাইজসকল ঘৰসমূহ আপোনালোকে নিশ্চয় দেখিছে হপায় যিখন ঘৰ সাজিবলৈ কিমান বছৰ লাগে আৰু ৰাইজসকল আমি যিমান পাৰোঁ বিশুদ্ধ পানী এয়া তেওঁলোকৰ বাবে যোগান ধৰিছোঁ সকলোৱে বাকী ৰাইজসকল এইফালে আপোনালোকে দেখিছে ধানসমূহ কেনেকৈ ৰ'দত শুকুৱাই থৈছে আমি যোনটো চাইডে আহিছিলোঁ সেইফালে সাহায্য যিহেতু পাই আছে আৰু এতিয়া আমি ভিতৰলৈ যাবলৈ ট্ৰাই কৰিছোঁ আৰুনো কি ক'ম ৰাইজ নামঘৰো পানী তলত সেয়া আমি যিমান পাৰোঁ ভিতৰলৈ সোমাই যাবলৈ চেষ্টা কৰিলোঁ আৰু সেয়াই তৰে আইসকল ওৱান ডে ইয়াতে খতম হৈ গ'ল আৰু লাষ্টত আমি যোনখিনি বাচি আছিলে ৰাস্তাত থকা শিবিৰত থকা সকলোকে দি পিনি খতম কৰিলোঁ বৰ্তমান আহিলোঁ এতিয়া খাবলৈ আৰু মানে এইবোৰ কোনো ডনেশ্যন চনেশ্যনৰ নহয় আমি নিজেই মিলি পিনি কিবা এটা খাম বুলি ভাবিলোঁ কাৰণ গোটেই দিনটো মানে হৈ থকা কাৰণে যোৱাৰ বাবে একদম পূৰা ভোক লাগিছে চ' সেয়াই সকলোৱে খাই আছে আৰু মাথা বিষ কেনেকুৱা কৈ দিয়া অলপ মাথা বিষ কেনেকুৱা চ' এটাক দেখাবলৈ মনে নাই কৰা এই পুৰা দেখা বুলি কৈ আছে দেখা বুলি কোৱাই নাই দেখা হ'লে চ' যিমান পাৰোঁ আমি সকলোৱে ল'ৰাখিনিয়ে
তেনেকৈ ট্ৰাই কৰিলোঁ আৰু নমস্কাৰ সকলোকে। বানপীড়িত লোকসকলক সহায় কৰা আজি 2 নম্বৰটো দিন আৰু আমাৰ মাজত আছে আজি দেৱব্ৰত ছাৰ। ছাৰ আজি আমাক সহায় কৰিছে আমাৰ শিক্ষা কোচিং চেণ্টাৰৰ ষ্টুডেণ্ট পেৰেণ্টছ আৰু লগতে আমাৰ লাচিত নগৰৰ নামঘৰৰ পিছফালৰ কেইবাঘৰো ৰাইজ মিলি আৰু লগতে আমাক সহায় কৰিছে বেটেৰী চালক কেইজনমান নিজাববীয়াকৈও আগবাঢ়ি আহি আমাৰ লগত যোগ দিছেহি। তেওঁলোকে আৰু আমাৰ মানে গোটেই একগোট হৈ আজি আমি জয়াপাৰৰ বানপীড়িত লোকসকলক আমি সাধ্য অনুসাৰে যিমানটো পাৰোঁ আৰু সেই হিচাপে সাহায্য কৰিবলৈ আগবাঢ়ি আহিছোঁ। অকল আমাৰ টোপোলাটো আপোনালোকক দেখুৱাম বুলি ভাবিলোঁ। চ' ইয়াত আছে আপোনালোকৰ এইটো মুড়ি, তাৰপাছত চাবোন আছে, মহ মৰা ধূপ, পানী বটল এটা দিছোঁ, এইটো এক্সট্ৰাকৈ দিয়া হয় বাৰু, ইয়াত সোমাই দিছোঁ। এইটো দালি, তাৰপাছত আলু আছে, মেগী আছে, বিস্কুট 2 পেকেট, নিমখ, চাউল আৰু আপোনাৰ জোতা আছে, কাপোৰ, এইখিনি এক্সট্ৰাকৈ বেলেগ জেগাত আছে। আৰু এনেকৈ পানী নহওক, বিপদত নপৰক। আৰু ৰাইজসকল, আপোনালোকে যিবোৰ দৃশ্য দেখিছে এয়া অকল বানপানী দৃশ্য নহয়, ইয়াৰ আঁৰত আছে বহুতো মানুহৰ দুখ, কান্দোন, কষ্ট আৰু ভাঙি যোৱা সপোন। আৰু ৰাইজসকল, এতিয়া আমি ঘৰৰ মুখে উভতিলোঁ আৰু আপোনালোকে এই ব্লগটোত দেখিলেই যে মানুহৰ জীৱন বানপানীয়ে কেনেকৈ এক মুহূৰ্ততেই সলনি কৰি পেলায়। এয়া দেখিছেনে কিমান ডাঙৰ লাইন, কাৰণ আমি সকলোৱে জানো যে আমাৰ শিৱসাগৰ ৰাস্তা কিমান বেয়া। এয়া ৰাইজসকল, আমি কাপোৰ কানি এতিয়া লাষ্টতে বিলাই দিছোঁ। আৰু এই বানপানী কেৱল এটা প্ৰাকৃতিক দুৰ্যোগ নহয়, বহুত পৰিয়ালৰ বাবে এই জীৱনৰ আটাইতকৈ কষ্টকাৰী সময়। আজি যিসকল মানুহ আশ্ৰয় শিবিৰত আছে তেওঁলোকৰ চকুত অকল এটাই আশা, আকৌ এবাৰ স্বাভাৱিক জীৱনলৈ উভতি যাব পাৰিব। যোৱা দুদিনে আমি যিমানখিনি পাৰোঁ সহায় কৰিবলৈ চেষ্টা কৰিছোঁ আৰু আপোনালোকক এটাই আশা কৰিছোঁ, আমি সকলোৱে তেওঁলোকৰ বাবে প্ৰাৰ্থনা কৰোঁ, কাৰণ আজি যি তেওঁলোকৰ ওপৰত আহিছে কাইলৈ হয়তো আমাৰ ওপৰতো আহিব পাৰে। আৰু সেয়াই ৰাইজ, আজি বহুত মানুহ ওলাই আহিছে এইকেইদিন সহায় কৰিবলৈ, খুবেই ভাল লাগিছে। লাষ্টত জয় অসম, জয় জুবিন দা, আৰু সকলোৱে এবাৰ ওলাই আহক।